কৰি আমি ৰাইজক এই কথা বুজাব বিচাৰিছোঁ যে UPPL BPF হৈছে ছদ্মবেশী বিজেপি। দিছপুৰত UPPL আৰু BPFে চৰকাৰ কৰিব নোৱাৰে। দিল্লীত কেতিয়াও UPPL BPFে চৰকাৰ কৰিব নোৱাৰে। ইতিমধ্যে গোটেই দেশৰ মানুহে বিজেপি বিৰোধী অৱস্থান গ্ৰহণ কৰিছে। অসমতো ৰাইজে বিজেপিক প্ৰত্যাখ্যান কৰিব 2026-ত। আৰু 2026-লৈকে আমাৰ সঞ্জীৱ ৱাৰী ডাঙৰীয়া এগৰাকী যাতে জ্যেষ্ঠ বিধায়কৰ এটা সুযোগ পাব পাৰে, তাৰ কাৰণে এই 16 মাহৰ কাৰণে এতিয়া বিধায়ক হ'ব। এই 16 মাহ আমাৰ সঞ্জীৱ ৱাৰীক ৰাইজে আঁকোৱালি ল'ব আৰু পৰৱৰ্তী সময়ত যেতিয়া দিছপুৰত চৰকাৰ আহিব তেতিয়া আমাৰ নেতা সঞ্জীৱ ৱাৰীয়ে এই অঞ্চলৰ ৰাইজক সেৱা কৰাৰ সুযোগ পাব। এইখিনি আমি ৰাইজক কৈছোঁ। প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাক আপুনি যে পিঠিত বিজেপিৰ চিম্বল বুকুত তেওঁলোকৰ দল আছে, একদম সঁচা কথা। আপুনি এতিয়া হাগ্ৰামা মহিলাই ডাঙৰীয়া চিম্বল হৈছে নাঙল আৰু প্ৰমোদ বড়ো ডাঙৰীয়া চিম্বল কি? ট্ৰেক্টৰ। পিঠিফালে চাব আৰু তেওঁলোকৰ পোষ্টাৰবিলাক আপুনি উল্টা ফালে চাব। এইটো অৰ্ডাৰ আছে বিজেপিৰ অৰ্ডাৰ আছে যে তোমালোকে আগফালে নাঙল লগাব লাগিব, পিছফালে পদুম ফুল। আগফালে ট্ৰেক্টৰ, পিছফালে পদুম ফুল। পদুম ফুলটো ঢাকি পেলাই থয়। সেইকাৰণে মই ৰাইজক কৈছোঁ দিছপুৰত বিজেপিক লাগে নে কংগ্ৰেছক লাগে। আৰু এইটো জোৰা তাপুলি দি পেলাই চৰকাৰৰ লগত লিংক কৰিবলৈ কি দৰকাৰ আছে? BPFক ভোট দিয়া মানে, UPPLক ভোট দিয়া মানে তেওঁলোকেতো দিছপুৰত মুখ্যমন্ত্ৰী নবনায়, চৰকাৰ নবনায়, এটা বা দুটা বিভাগ পাব। কংগ্ৰেছক যদি দিয়ে কংগ্ৰেছে চৰকাৰ বনাব, গোটেই চৰকাৰখনে সঞ্জীৱ ৱাৰীৰ লগত থিয় হ'ব। সেই কথাখিনি কৈছোঁ। আজি তাৰিখততো ৰাইজে কৈ আছে, আপোনালোক সংবাদ মাধ্যমে কৈ আছে যে কংগ্ৰেছে যোগ্য প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। চিডলিত আমাক বহুতে উপলুঙা কৰি আছে, চিডলিত আমাক বহুতে ঠাট্টা মস্কৰা কৰি আছে। আপুনি নিজে দেখিছে, এইখন আমি এখন বুথৰ সভা পাতিছোঁ, তাত ৰাইজ ওলাই আহিছে। ৰাইজৰ মুখ চালে আপুনি গম পায় যে ৰাইজৰ মনত বহুত চিন্তা, ৰাইজ বহুত হেঁচাৰ মাজত আছে। ৰাইজে এটা বিকল্প বিচাৰি আছে আৰু সেই বিকল্প আমি দিবৰ কাৰণে চেষ্টা কৰিছোঁ। সেইখিনি কথা নৱেম্বৰ মাহটো যাবলৈ দিছোঁ, পিছত পাতিম। নৱেম্বৰৰ পাছত, নৱেম্বৰটো ইলেকশ্যন হৈ যাওক। ভৱেশ কলিতাই ইয়াতে কৈ গৈছে যে আপোনালোকে 26-ৰ কথা কৈ আছে, আপোনাৰ নিজৰ দলটোকে আপোনালোকে এতিয়া নিয়ন্ত্ৰণ কৰিব পৰা নাই। কলিতা ডাঙৰীয়াই থাকিলে অসমৰ বহুত খবৰ নাপায়। এতিয়া বিজেপিয়ে আপোনাৰ ধলাইত 2জন কেণ্ডিডেটে খেলি আছে। কলিতা ডাঙৰীয়াৰ খবৰটো আপোনালোকে দি দিব। আপোনাৰ বঙাইগাঁৱত AGPৰ 2জন কেণ্ডিডেট, আমাৰতো 5টা সমষ্টিত 5জন কেণ্ডিডেট। মোৰ ৰাজ্য সভাপতি হিচাপে মই চাব লাগে যে 5টা সমষ্টিত মোৰ 5জন কেণ্ডিডেট হয়। এতিয়া ইয়াত বিজেপিৰ 2জন কেণ্ডিডেট, বিজেপিয়ে ৰাইজক অপশ্যন দিছে, বিজেপিৰ 2জন কেণ্ডিডেট আৰু বিজেপিয়ে UPPL আৰু BPFক যুঁজাই পেলাই ধ্বংস কৰি মাজেদি নিজে BTR ইলেকশ্যনলৈ আহিব বিচাৰিছে। আপুনি চাই থাকক। যোৱাকালি মুখ্যমন্ত্ৰীয়ে কৈছে যে কংগ্ৰেছৰ 20% টিকট বিক্ৰী হয়। প্ৰথম যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জালুকবাৰীত 3বাৰ আমাৰ পৰা টিকেট লৈছিলে তেতিয়া কিমানত কিনিছিলে সুধিব।